হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা এপ লৈ পেলাই আহিছোঁ, যিটো দি পেলাই আপোনালোকে ফ্ৰী ঘৰত থাকি পেলাই মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। তলত আপোনালোকে দেখিবলৈ পাইছে বহুতো মানুহে ইয়াত ধেৰ পইচা ইনকম কৰিছে। চাই থাকক 441, 403, 498, 392। ইয়াত আপোনালোকে জিমেইল দি পেলাই লগ ইন হৈ যাব। ইয়াত আপোনালোকে গেম খেলি এপ ইনষ্টল কৰি পেলাই পইচা ইনকম কৰিব পাৰিব। এপটো অ'পেন কৰিলে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। যদি আপোনালোকে ইয়াত ডেইলি টাস্ক কমপ্লিট কৰে তেন্তে আপোনালোকে ইয়াত ডেইলি 200 ৰুপিজ ইনকম কৰিব পাৰিব। দেখিছে ইয়াত লুডো চুপ্ৰিম এপটো ডাউনলোড কৰিলে 5 টকা পাই আছে আপোনালোকে। আৰু ইয়াত তেনেকুৱা ধেৰ এপ আছে, আপোনালোকে ইয়াত খালি ইনষ্টল কৰিলে পইচা আৰ্নিং কৰিব পাৰিব। যদি আপোনালোকে কুইজ খেলিব পাৰে তেন্তে কুইজ খেলি পেলাইও পইচা আৰ্নিং কৰিব পাৰিব। কুইজত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ অ'পেন হ'ব। মই এতিয়া বেক কৰোঁ, নহ'লে ইয়াত টাইম লাগিব। ঠিক আছে ফ্ৰেণ্ডছ, আৰু ইয়াত ডেইলি নিউ অফাৰ্ছো আছে। প্ৰেছ কৰিলে আপোনালোকে সদায় নতুন নতুন অফাৰ পাই থাকিব। যেনেকৈ ইয়াত ধেৰ এপ আছে, ডেইলি নতুন নতুন এপ আহে। যদি ইয়াত আপোনালোকে এপ ইনষ্টল কৰিম বুলি ভাবে তেতিয়াও ধেৰ ইনকম কৰিব পাৰিব। ইয়াত আপোনালোকে ছাৰ্ভে কমপ্লিট কৰি পেলাইও ইনকম কৰিব পাৰিব। যেনেকৈ এইটো ছাৰ্ভে অ'পেন কৰিলে 120 টকা পাব। ছাৰ্ভেত আপোনালোকে একো কৰিব নালাগে, খালি আপোনালোকে যিটো ভাল পায় সেইটো বিষয়ে ক'লেই হ'ল। আপোনালোকক সুধিব আপোনালোকে কি ৰং ভাল পায়, আপোনালোকৰ ঘৰ ক'ত, আপোনাৰ নাম কি, এইচব আপোনালোকে এনচাৰ দিলেই আপোনালোকে 120 টকা বা তেনেকৈ ডেইলি নতুন ছাৰ্ভে আহি থাকে, তাত আপোনালোকে ভাল ইনকম কৰিব পাৰিব। ঠিক আছে, মই এতিয়া ইয়াত বেক কৰোঁ। বেক কৰিলে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব, হোম ইণ্টাৰফেচত। ঠিক আছে, মই এতিয়া ইয়াত আছে 5.1 ৰুপিজ। আপোনালোকে ইয়াত যদি আপোনালোকৰ ফ্ৰেণ্ড আছে তেওঁলোকক ইনভাইট কৰি পেলাইও পইচা আৰ্নিং কৰিব পাৰিব। আৰু ডেইলি আপোনালোকে ইয়াত অ'পেন কৰিলেও মোবাইলটো যদি আপোনালোকে চেক নকৰে তেতিয়াও ডেইলি পইচা পাই থাকিব। ডেইলি চেক ইনত গৈ পেলাই আৰু এবাউট আছত গৈ পেলাই আপোনালোকে চেক কৰি ল'ব পাৰিব এপটোৰ বিষয়ে। আৰু ইয়াত আপোনালোকৰ যেতিয়া পইচা হৈ যাব মোবাইল ৰিচাৰ্জো কৰিব পাৰিব। আপোনালোকে যোনটো মোবাইলত ৰিচাৰ্জ কৰিব সেইটো মোবাইলৰ নম্বৰ আৰু চিলেক্ট অপাৰেটৰত গৈ পেলাই আপোনালোকে কোনটো কোম্পানী মোবাইল ৰিচাৰ্জ কৰিব ইয়াত আছে, এয়াৰটেল, BSNL, আইডিয়া, যোনটোত ভাবে সেইটোতেই ৰিচাৰ্জ কৰিব পাৰিব। যেনেকৈ মই এতিয়া এয়াৰটেল চিলেক্ট কৰিলোঁ, আপোনালোকৰ চিমটো চিলেক্ট কৰি ল'ব। এয়াৰটেল চিলেক্ট কৰিলোঁ আৰু অবভিয়াছলি আমাৰ ষ্টেট হৈছে আসাম, তেতিয়া মই আসাম চিলেক্ট কৰিলোঁ। আৰু ৰিচাৰ্জ এমাউণ্ট আপোনালোকে ইয়াত 199, 448 to 49 যিমান পাৰে সিমান ৰিচাৰ্জ কৰিব পাৰিব। আপোনালোকে খালি ডেইলি ইয়াত বেছি কৰিব নালাগে, 10-15 মিনিট খালি আপোনালোকে এপটোত কাম কৰিলেই হৈছে। ফ্ৰী টাইমত আপোনালোকে ধেৰ ইয়াত পইচা ইনকম কৰিব পাৰিব। এইটো 100% জেনুইন এপ হয়, একো টেনশ্যন নল'ব। ইয়াত ডেইলি আপোনালোকে ভাল ইনকম কৰিব পাৰিব। ডেইলি 200 বা 250 টকা ইনকম কৰিব পাৰিব। আৰু আপোনালোকে ফ্ৰী ঘৰত থাকি পেলাই মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কমেণ্ট কৰিব আপোনালোকৰ কিবা প্ৰব্লেম আছে যদি।